নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি ডাংবটিৰ এটা পিটিকা বনাইছিলোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। ফাৰ্ষ্ট ডাংবটিখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, লগত অলপ পিঁয়াজ, নহৰু আৰু জলকীয়া দুটা লৈ লৈছোঁ। আমি সাধাৰণতে যেনেকৈ ভাজি বনাওঁ ডাংবটিৰ ভাজিখন, তেনেকৈ ভাজি ল'লেই হ'ল। এয়া পিঁয়াজকণ দি লৈ নহৰু আৰু জলকীয়াকেইটা দি লৈছোঁ। অলপ ভাজি হোৱাৰ পাছত ডাংবটিখিনি দি দিছোঁ তাত। ঠিক আছে। তাৰপাছত সেয়া অলপ নিমখ দিছোঁ। নিমখ দি ভাজিখন অলপ সময় ঢাকি থ'ম। আমাৰ ডাংবটি ভাজিখন যেনেকৈ আমি বনাওঁ আপোনালোকে তেনেকৈয়ে বনাব পাৰে, কোনো কথা নাই, খালি সিজিব লাগে। তাৰপাছত এই মান ধনিয়া পাত এটা, নৰসিংহৰ পাত কেইটামান আৰু পদুনাৰ পাত কেইটামান দিছোঁ। আৰু যদি এইকেইটা আপোনালোকৰ নাথাকে ধনিয়াও দিব পাৰে। সেইকেইটাও ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া ভজা হৈ গ'ল আৰু গোটেইখিনি খুন্দনা এটা উলিয়াই লৈছোঁ। আপোনালোকে মিক্সিতো দিব পাৰে। ধুনীয়াকৈ খুন্দি লৈছোঁ আৰু শেষত অলপ কাজি নেমু চেপি দিছোঁ। এতিয়াতো আৰু কাজি নেমু আছেই, এনেকৈ ধুনীয়াকৈ কাজি নেমু চেপি দিছোঁ। এবাৰ বিশ্বাস কৰি খাই চাব, বহুত ভাল লাগে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।